নমস্কাৰ, মই ৰক্তিম দাস। লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। যে আপোনালোকে যদি এতিয়ালৈকে ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন কৰা নাই, তেতিয়াহ'লে কোনো টেনশ্যনৰ কাৰণ নাই, দৌৰাদৌৰি কৰিব নালাগে, কাৰণ 2 দিনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। গতিকে ভিডিঅ'টো ইয়াৰ বিষয়ে ক'ম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যে পূৰ্বে 15 অক্টোবৰলৈ লাষ্ট ডেট দিছিল ভোটাৰ ID ভেৰিফিকেশ্যন কৰাৰ, কিন্তু ভাৰতীয় নিৰ্বাচন আয়োগে 2 দিন সময় মানে 18 অক্টোবৰলৈকে বঢ়াই দিয়া হৈছে, কাৰণ বহুতো মানুহৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। গতিকে তেওঁলোকে মানে চাৰ্ভাৰ বহুতে ডাউন মাৰি আছে, গতিকে তেওঁলোকে কিছুমানে বহুতো এপ্লাই কৰিব পৰা নাই। গতিকে তেওঁলোকৰ কাৰণে 2 দিন সময় বৃদ্ধি কৰি দিয়া হৈছে। গতিকে দৌৰাদৌৰি কৰাৰ কোনো টেনশ্যন নাই। আপোনালোকে নিজৰ মোবাইলৰ থ্ৰুদি তোমালোকে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, সেইটো ডাউনলোড কৰি তোমালোকে ভোটাৰ কাৰ্ডখন ভেৰিফিকেশ্যন কৰিব পাৰিবা। চ' এইটো ভিডিঅ' জাষ্ট ইনফৰমেশ্যন ভিডিঅ' যে ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন কৰা নাই, কিছুমানে হয়তো হতাশাত ভুগি আছে যে মোৰ কি হ'ব, যে গতিকে টেনশ্যন কোনো কাৰণ নাই, 2 দিন সময় বৃদ্ধি কৰি দিয়া হৈছে। গতিকে তোমালোকে 18 অক্টোবৰলৈ লাষ্ট ডেট তোমালোকে তাৰ আগত কৰিব পাৰিবা, আৰু চাৰ্ভাৰটো হয়তো অলপ ভাল হ'ব আগতকৈ। মানে প্ৰথমতে আজি 13 তাৰিখ, আজিলৈকেতো চাৰ্ভাৰ একদম কাম কৰা নাই। গতিকে চাৰ্ভাৰ হয়তো একেদিন অলপ বৃদ্ধি কৰিব, মানে চাৰ্ভাৰটো অলপ ভাল হ'ব। এইটো ভিডিঅ'টো শ্বৰ্ট, গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিব নাপাহৰিবা, আৰু কমেণ্টত জনাবা কিবা প্ৰব্লেম পালে, মই ভিডিঅ'ত থৈ দি তোমালোকক জনাই দিম। ধন্যবাদ।